মই বৰ্তমান গৈ আছোঁ আমিনগাঁও গণেশ মন্দিৰ। আপোনালোকে ব্লগটো চাই থাকক। মই গৈ আছোঁ আমিনগাঁও। বৰ্তমান আছোঁ মই হালচুকত আছোঁ। এম্বুৰ ৰখি আছোঁ। এবাৰ আহিছোঁ পোষ্টাৰ ব্লগটো আপোনালোকে চাই থাকক। A few moments later. ফাইনেলি আহি পালোঁ মই এই আমিনগাঁও গণেশ মন্দিৰত চাব পাৰে। চাইকেল লৈ এতিয়া যাই কিনে মানে খাই খাই প্ৰথম কামটো হাত ভৰি ধুব লাগিব এতিয়া। হেল্ল' এতিয়া হাত ভৰিতে যায় মানে কৃষ্ণ বৰবেশ্বৰ থাকিলে গৈছিলোঁ। এতিয়া যাওঁ এই ভিডিঅ' আছিলে এই মন্দিৰ আছিলে। এতিয়া বৰ্তমান মানে মই গাড়ী ৰখি আছোঁ। ৰাস্তাটো বিৰাট ধূলি আছে আজি। এই গাড়ী ৰখি আছোঁ মানে গাড়ী আহিলে ঘৰত যাওঁ আৰু আজি চাওঁ নেক্সট কিবাৰ দেখাই আছোঁ যাই কেনে। মই আহি গ'লোঁ শৰাইঘাট ৰণ স্মৃতি উদ্যান। চাওঁ এইবিলাক কি আছে দেখাই এতিয়া মই এতিয়া দৌৰি আছোঁ কেনে কিবা চাম বুলি আহিলোঁ আৰু এই হয় হাগা মুঠা বাথৰুম দেখা পালে মানে হাগা লাগে একো নাই। এতিয়া তামাম ৰ'দ দিছে কিন্তু আবেলি সময়ত আহি ধুনীয়া লাগিব কাৰণ ইয়াতে এইফালে গছ সেইফালে গছ। মোৰ কিন্তু ভাগৰ লাগছে এইখিনি দৌৰি আহোঁতে। এইটো হ'ল মানে এই গণেশ মন্দিৰৰ ওচৰতে আছে মানে ফ্ৰণ্টে আছে। আপোনালোকে আহিলে মানে দেখা পাই যাব। সেই ইয়াতে লগতে বহা চিট আছে নহয় বেয়া আৰু। এতিয়া মই দেখাম আচল বস্তুটো। এই ৰ'দৰ কাৰণে ইমান ভালকৈ দেখা নাই মানে ক'লা ক'লা দেখা পাই আছে। চাই লওঁ ইয়াতে এটা গুফা আছে। এইটো হ'ল গুফা। এতিয়া আমি যাম গুফাৰ ভিতৰত। গুফাৰ ভিতৰত বৰ্তমান এতিয়া যদি বৰষুণ দিয়ে ইয়াত অলপ বিন্দাছ সোমাই থাক। এই কি গৰম দিছে ৰে ভাই হত থাকিব পৰা নাই। গৰম তামাম গৰম। ৰ'দটো ফাটাফাটি ৰ'দ দিছে কেইদিন মানে কৈছে নহয় খবৰ আমৰত হৈ গৈছে। গুফাৰ ভিতৰৰ পৰা ওলাই আহি আগত আৰু গৈ আছোঁ। এতিয়া মই যাম সেই মূৰ্তিকেইটাৰ ওচৰত। অলপ গ'লো মই এতিয়া বৰ্তমান মূৰ্তিকেইটাৰ ওচৰত। এইটো কোন হয় কমেণ্ট কৰি জনাক পাৰে যদি। এয়া হ'ল টপ এতিয়া জ্বলাই দিব সেইফালে মৰি যাব। লাৰি বেয়া নালাগে ভালে লাগে। ইয়াতে মোবাইল টাইমত লাগি গৈছে। মোবাইল টাইমত লাগি আছে। বহুত छोटा छोटा है। मालूम है तेरे बाप को मत सिखा चल। किसको खाना है? जूस पिला दो मौसम्बी का। आ जाइए मोबाइल टाइमत खाने के लिए। এটা ধুনীয়া বস্তু এটা মই দেখাইছোঁ চাওক। এই ধুনীয়া বস্তু এই ছবিখন চাওক আপোনালোকে কেনেকুৱা লাগিছে। এই মানুহকেইজন কোন হয় যদি ক'ব পাৰে মানে কমেণ্টত জনাওক। যদি সৰু চলি আছে ইয়াতে লৈ আহক খেলক। ইয়াতে মানে এই ওপৰত যদি উঠিব পাৰে আৰু এয়া মানে তো ডাঙৰ মানুহৰ কাৰণে নহয় মানে সৰু চলিৰ কাৰণে ইয়াতে লিখাই আছে। अरे कहना क्या चाहते हो? লিখাই আছে। এই জ্বলনিখন চাগে উঠিব পাৰিব কি জানিবা। জ্বলনি আছে আৰু চবত এটা মোৰ ফেভৰেট বস্তু এটা বস্তু এই এতে বহিলে এতিয়া এনে শালি জালি যায় আৰু ভকতে ইয়াতে উঠিব পাৰে। এইগিলা বস্তু আমি সৰুতে উঠি নাপালোঁ মানে তেতিয়া নাছিলে আমি এনেকুৱা মানে ক'তো মানে ঘূৰা ফুৰা নাছিলোঁ না। এইগিলা বস্তু দেখাই নাই আৰু যদি ফটো আছে নহয় ইয়াতে বহাই লৈ ঘূৰাই থাকিলে মাথা ঘূৰাই নাযাব লাগে। আৰু ইয়াতে সৰু চলি মানে 12 বছৰ চলি বহিব পাৰে পাৰিব। এইবিলাক ধুনীয়া বস্তু আহক। এই বস্তুটো চাওক ইয়াতে সৰু চলি যদি উদ্ভৱ হয় আৰু কি লাগে। সৰু চলি জানাই এনেও উৎপাতিয়া মানে আগত আমিও আছিলোঁ সেইখিনি সময়ত এই গছত বগাওঁ ক'ৰবাত বগাওঁ পাহাৰত বগাওঁ। তাতছে এতিয়া আনক ইয়াতে উঠাই দিয়ক সৰু চলিয়ে ইনজয় কৰক। সেইকাৰণে কয় নহয় সদায় মানে সময়ৰ কাম মানে সময়ত কৰিব লাগে। এতিয়াতো আমি সৰুতে মানে হৈ নাপালোঁ। এতিয়া ইচ্ছা কৰিলোঁ আমি মানে হৈ নাপাওঁ আৰু সেইকাৰণে সময়ৰ কৰ্ম কৰিব নাজানিলে কৰ্ম হোৱাটো মিছা কথাষাৰ মানে মিছা নহয় একদম সঁচা এষাৰ কথা। সদায় সময়ৰ কাম সময়ত লগে লগে। এতিয়া মানে কিছুমান সৰু ছোৱালী এনেকুৱা বস্তু আছে আমাৰ মানে দেখা পালে মানে এই খেলোঁ উঠো কিন্তু নাই নোৱাৰি না বয়স নাই আৰু সেইকাৰণে বয়সৰ কাম সদায় বয়সত। ভাই যিটো গৰম দিছে মই থাকিব পৰা নাই। এতিয়া মই বহুখিনি সময় হ'ল ইমানে গৰম হৈছে ঘাম ওলাই আছে না। এটা বস্তু ভুল হ'ল মই আজি ৰুমালখন নানিলোঁ। ইমান অত্যাচাৰ গৰম মানে একেটা দিন থাকিব পৰা নাই। সেইকাৰণে ক'ৰবাত গ'লে ৰুমালখন লগত লাগে থাকে ৰুমালখন লগত কিন্তু আজি আনিব মানে কেনেকুৱাকৈ পাহৰি গ'ল মানে মাথাটো নষ্ট হৈ গ'ল মানে এইফালে ঘাম বয়ে আছে ভাই লাজে লাগে মানুহৰ অকলে অকলে ঘূৰি আছোঁ। এই দিন দুপৰীয়া আহিছোঁ কোনো মানুহ নাই লগত দুপৰীয়া মানুহ হ'ব কেনে ইমান গৰম কিন্তু আবেলি সময়ত যদি আহে
আহিব পাৰে আবেলি সময়ত আহি ভাল পাওঁ মানে চায়া পৰি থাকিব না এতিয়া আৰু ইমান গৰমত অসম্ভৱ কথা মই আগত আহি পোৱা নাই আজি ফাৰ্ষ্ট টাইম আহিছোঁ ফাৰ্ষ্ট টাইম আহি পালোঁ মানে ভাল লাগছে আৰু জাগাখিনি ভাল আছে এইটো কি গছ হয় আপোনালোকে মানে জনাওকচোন কি গছ এইটো কি গছ হয় মই চিনি পোৱা নাই বাৰু আপোনালোকে যদি জানে জনাই দিব মই এইগিলা বস্তু আৰু 15:30 আৰু মই উঠি দিম নেকি গাইছ ও ভাই কি মাথা ঘুরে ভাই সাহেব ভাই এক সেকেন্ড না দিয়ে 2 সেকেন্ড 10 সেকেন্ড মান উঠলো মাথা ঘুরে গেছি বাপরে বাপ কুচুতিয়া স্বভাৱবিলাক মানে মোৰ গমছে না এনে ৰ'দ দিছি আৰু তাতে এইখনত উঠছোঁ উঠি লৈ এতিয়া মাথা চাথা মানে ঘূৰাই আছে তাতে আৰু মানে গৰম ভাই কি গৰম দিছে না চাগে চালে গম পাই না পূৰা পোহৰ হৈ গৈছে গৰম থাকবা নোৱাৰা গৰম দিছে কিন্তু এটা কথা লাহে লাহে মানে বতৰ জাক আহিছে খিৰ যদি ঠাণ্ডা মগজৰ হয় ইয়াতে বহু ধুনীয়া ঠাণ্ডা লাগব আৰু ইয়াতে আৰু যদি ধকৰ থাকো নহয় বতাহ অনুভৱ নহয় কিবা অনুভৱ নহয় মাথা চাথা হেং মাৰি যাব ইমান গৰম এইখনত অকল যি মই আপোনালোকে ইয়াতে নুঠিব কাৰণ কিয় এইটো হ'ল মানে সৰু চলিৰ আৰু মানে সৰু চলিৰ বস্তু যদি তো ডাঙৰ মানুহ উঠে বস্তুটো অভিয়াছলি বেয়া হ'বই যদি আজি বেয়া নহয় মানে অতি সোনকালে মানে বেয়া হ'ব কাৰণ এইবিলাক সৰু চলিৰ মানে কেপাচিটি না এইটোতো ডাঙৰ মানুহৰ মানে কেপাচিটিৰ মানে নহয় ইয়াতে যি মই উঠিলোঁ আৰু মানে মনটোক মানে বান্ধি ৰাখিব নোৱাৰিলোঁ সেইকাৰণে উঠি দিলোঁ আৰু দে আৰু আপোনালোকেও মানে বেয়া নাপাব চব মানে গৰমৰ কথা কৈ মোৰ আমনি লাগছে ভাই কিমান গৰম ময়ো বুজাব নাই সেইকাৰণে ঘামি আছোঁ এই এইটোত তো মানে ডাঙৰ মানুহ ধৰিব পাৰে নেকি হা তই ধৰিব পাৰে ডাঙৰ মানুহ বোলে এতে বোলো ধৰিব পাৰে নেকি ডাঙৰ মানুহ আৰু নেকি মানে তোৰ ধৰিব পাৰে নেকি ডাঙৰ মানুহ অঁ আমি পাৰোঁ কি নোৱাৰোঁ তোৰ বাগানে আৰু ন উঠো এইখনতে আৰু একো নাই চাব লগা এতিয়া ঘৰত যাওঁ আৰু দিব পাৰোঁ মই দেখাই আছোঁ ওলাই গ'লোঁ মই যাত্ৰা আৰম্ভ গৈ আছোঁ ঘৰত চাই লওক গাইছ নতুন তেল দিব বনাই আছে আৰু কি আছে মানে যি পাৰোঁ দেখাই আছোঁ ভিডিঅ'টো চাই লওক স্কিপ নকৰিব ঠাণ্ডা বতৰ মানে পূৰা গছৰ ছায়া মই বৰ্তমান আছোঁ তো দীঘেশ্বৰী মুখত এই গৰমত মজা ঠাই এইখিনিয়ে আছে নেক্সট লেভেল এই দীঘেশ্বৰী মন্দিৰ